তো আমি এইবাৰ অনুশীলনীৰ প্ৰশ্নোত্তৰ 14 নম্বৰ প্ৰশ্নটো চাইছোঁ 18 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত 7 সেন্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰিব দিছে তো আগতো আমি উত্তল দাপোনৰ অংক চাইছিলোঁ এইবাৰ আমি অৱতল দাপোনৰ অংকটো চাম তো অৱতল দাপোনৰ কাৰণে কি দিয়া আছে ইয়াত আমি এইটো লিখি ল'ম ফকাছ দৈৰ্ঘ্য দিয়া আছে f = 18 সেন্টিমিটাৰ তো আমি কৈছিলোঁ কি চিহ্নৰ নিয়মত যে উত্তল দাপোনৰ কাৰণে ফকাছটো প্লাছ হয় অৱতল দাপোনৰ কাৰণে ফকাছটো মাইনাছ হয় তো আমি ইয়াত দিব লাগিব -10 f = -18 সেন্টিমিটাৰ লক্ষ্যবস্তুৰ দূৰত্ব কিমান আছে দাপোনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তুটো ৰখা হৈছে তো u = কিমান হ'ব 27 সেন্টিমিটাৰ ইউৰ কথা কৈছিলোঁ যে ইউৰ মান সদায় -3 হ'ব ই উত্তল দাপোনে হওক বা অৱতল দাপোনে হওক তো কি দিয়া আছে 7 সেন্টিমিটাৰ আকাৰৰ এটা বস্তু ৰখা হৈছে অৰ্থাৎ লক্ষ্যবস্তুৰ আকাৰ h আছিল এটো আছে কিমান 7 সেন্টিমিটাৰ লক্ষ্যবস্তুৰ আকাৰ সদায় প্লাসে হ'ব কাৰণ ই ওপৰত থাকে তো আমাক ওলাব দিছে কি গঠন হোৱা প্ৰতিবিম্বৰ দূৰত্ব ওলাব দিছে অৰ্থাৎ v ৰ মানটো ওলাব দিছে তো আমি এটো লিখি ল'ম আমি জানো যে 1/v plus 1/u equal 1/f তো ইয়াত আমি মানবিলাক বহাই যাম v টো ওলাব লাগিব ইউৰ মান কিমান আছে -27 equal 1/f ৰ মান কিমান আছে -18 this implies 1/v প্লাসে মাইনাসে এটো মাইনাস হৈ যাব 1/27 equal এটো আছে 1/-18 তো 1/-27 তো হেফালে লৈ যাম আমি এটো কিমান আছে -1/18 আছে প্লাস 1/27 নেক্সট আমি কি কৰিম দুটা ভগ্নাংশৰ বা যোগ বা বিয়োগ কৰোঁতে আমি ভগ্নাংশৰ হৰ দুটাৰ লসাগু ল'ব লাগে তো 18 আৰু 27 ৰ লসাগু লৈ লও আমি কি এৰ যাব 3 ৰে 3 6 * 18 3 9 * 27 এগেইন যাব 3 2 * 6 3 3 * 9 তো আমাৰ লসাগু কিমান হ'ল এতেকে লসাগু হ'ব 3 পূৰণ 3 পূৰণ 2 পূৰণ 3 3 3 * 6 6 2 * 18 18 3 * 54 54 হ'ব ইয়াৰ লসাগু তো লসাগু লিখিলো আমি 54 এবাৰ প্ৰথম ভগ্নাংশৰ হৰ কিমান আছে 18 18 ৰে 54 কেইবাৰ যা হৰ 3 বাৰ 18 3 * 54 আগত কি আছে মাইনাস নেক্সট প্লাস 3 আছে 27 ৰে 54 কেইবাৰ যা 2 বাৰ 27 2 * 54 this implies 1/v equal -3 + 2 এটাৰ আগত -3 আছে এটাৰ আগত +3 আছে তো আমি জানো মাইনাসে প্লাসে মাইনাস হয় অৰ্থাৎ সংখ্যাৰ এটা বিয়োগ কৰিব লাগিব 3 ৰ পৰা 2 বিয়োগ কৰিলে থাকিল 1 2 আৰু 3 ডাঙৰ সংখ্যাৰ 3 আছে তো 3 ৰ আগত -3 যেহেতু আছে আমি ইয়াত -3 দিব লাগিব অৰ্থাৎ -3 + 2 = -1 এটা আমি ক্ৰস ফৰ্ম কৰিলো v * -1 v * -1 equal to 54 * 1 v * -1 কিমান হ'ল -v হ'ল equal to 54 এটা -v = 54 তো আমাৰ v equal কিমান হ'ব ইয়াৰ পৰা যদি মাইনাস চিহ্নটো গুচাই দিও এফালে মাইনাস আহি যাব অৰ্থাৎ v ৰ মান কিমান হৈ যাব -54 সেন্টিমিটাৰ তো v equal -54 সেন্টিমিটাৰ পালো অৰ্থাৎ আমি প্ৰতিবিম্বৰ অৱস্থান বা দূৰত্ব পাই গলো এটাকে প্ৰতিবিম্বৰ দূৰত্ব আমি লিখতে ইয়াক 54 সেন্টিমিটাৰে লিখিম যদিও আমাৰ ইয়াৰ উত্তৰটো -3 আছিল -চিহ্নটো কি কাৰণে হৈছে আমি বুজাই দিছো যে দাপোন এখনৰ যদি প্ৰতিবিম্বটো আগফালে গঠন হলে চিহ্নটো মাইনাস হয় পিছফালে গঠন হলে চিহ্নটো প্লাস হয় v ৰ মানটো গতিকে আমাৰ v ৰ আগত মাইনাস চিহ্ন ওলাইছে মানে আমি গম পাইছো কি প্ৰতিবিম্বটো দাপোনৰ সন্মুখত গঠন হৈছে আৰু দাপোনৰ সন্মুখত গঠন হৈছে মানে ইয়াক আমি কি বুলি কওঁ প্ৰতিবিম্বৰ প্ৰকৃতি আমি কি বুলি কম প্ৰতিবিম্বৰ প্ৰকৃতি হদ আৰু ওলটা হ'ব মই আগৰ ভিডিঅ'ত কৈছিলোৱে হদ অসদ হলে প্ৰতিবিম্ব এটা থিয় হয় আৰু হদ হলে প্ৰতিবিম্ব এটা সদায় ওলটা হয় v ৰ মানৰ আগত যেহেতু -3 আছে গতিকে হদ আৰু ওলটা হৈছে তাৰ পিছত আছে আমাক আৰু কি ওলাব দিছিল পুনৰ আমাক ওলাব দিছিল প্ৰতিবিম্বৰ দূৰত্ব প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি এইকেইটা ওলাব দিছিলে প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি দাপোনখনৰ পৰা কিমান দূৰত্বত ৰাখিলে স্পষ্ট প্ৰতিবিম্ব গঠন হ'ব দাপোনখনৰ পৰা 54 সেন্টিমিটাৰ দূৰত ৰাখিলে স্পষ্ট প্ৰতিবিম্ব এটা পাম আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব হদ আৰু ওলটা প্ৰতিবিম্বৰ দূৰত্বৰ আগত মাইনাস চিহ্ন এইকাৰণে ওলাইছে কাৰণ দাপোনৰ সন্মুখত গঠন হোৱা প্ৰতিবিম্ব হদ হয় আৰু হদ প্ৰতিবিম্বৰ কাৰণে v ৰ মানটো মাইনাস চিহ্ন হয় আৰু আমি অসদ প্ৰতিবিম্বৰ কাৰণে v ৰ মানটো প্লাস চিহ্ন তো এইটো আছে আমাৰ অংক যদি ভিডিঅ'টো চাই ভাল লাগিল ইয়াৰ পৰা কিবা উপকৃত হৈছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰি দিবা যাতে ইয়াৰ পৰা বেলেগ চাৰিজনে উপকৃত হয় আৰু ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে আগলৈ মই এনেকুৱা ভিডিঅ' দিলে তোমালোকে সকলোৱে চাব পাৰা ধন্যবাদ